ওম নমঃ শিৱায়। প্ৰিয় দৰ্শক, ভগৱান শিৱৰ এই মন্ত্ৰটো বহুতো সহজ সৰল হয়, কিন্তু যিমান সৰল যেন লাগিছে মন্ত্ৰটো সিমানেই প্ৰভাৱশালীও হয়। বহুতো লোকে মনত ভাবে এই মন্ত্ৰটো ভগৱান শিৱৰ 3টা অক্ষৰৰ মন্ত্ৰটো কেৱল জপ তপ কৰিবলৈহে ভাবি লয়। এই মন্ত্ৰটো কোৱাৰ পিছতে জীৱনত যি প্ৰভাৱ পৰে সেইটো বহুতো ব্যক্তিয়ে নিজকে অনুভৱ কৰিছে। প্ৰিয় দৰ্শক, ওম নমঃ শিৱায় এই মন্ত্ৰটোৰ অৰ্থ হৈছে আমি ভগৱান ভোলেনাথক নমস্কাৰ কৰিছোঁ। কিন্তু শুনিবলৈ এই মন্ত্ৰটো বহুতো সহজ যেন লাগিছে। আমি কেৱল কৈছোঁ ভগৱান ভোলেনাথক নমস্কাৰ কৰিছোঁ। যদি আমি এই মন্ত্ৰটোক ওম নমঃ শিৱায় এই ৰূপত কোৱা হয়, তেন্তে এই মন্ত্ৰৰ অত্যন্ত প্ৰভাৱ আৰু অনেক মহিমা বেছি পোৱা যায়। যদি আপুনি প্ৰতিদিন এই মন্ত্ৰটো কয়, তেন্তে আপোনাৰ জীৱনত যি চমৎকাৰ হ'ব সেইটো আপুনি কল্পনাই কৰিব নোৱাৰিব। কিয়নো এই মন্ত্ৰটো কোৱাৰ পিছৰে পৰা ভগৱান শিৱ আপোনাৰ লগত জড়িত হৈ পৰিব। আপোনাৰ ওপৰত ভগৱান শিৱৰ মহান কৃপা হ'ব। প্ৰিয় দৰ্শক, যাৰ ওপৰত ভগৱান শিৱৰ মহান কৃপা হয় তেওঁ সকলো পাবলৈ সক্ষম হয়, যি আপুনি কল্পনাই কৰিব নোৱাৰিব। ওম নমঃ শিৱায় প্ৰতিদিন জপ কৰিলে মনুষ্যৰ অকাল মৃত্যু নহয়, কিয়নো ভগৱান শিৱ কালৰো কাল মহাকাল বুলি জনা হয় আৰু মৃত্যু ভগৱান শিৱৰ অধীন হয়। এই কথাটোৰ দ্বাৰাই আপুনি নিশ্চয় বুজি পাব, যেতিয়া মাৰ্কেণ্ড ঋষিয়ে ভগৱান শিৱৰ মহামৃত্যুঞ্জয় মন্ত্ৰ জপ কৰিছিল, যম মৃত্যুৰ দেৱতায়ো তেওঁৰ প্ৰাণ নিব পৰা নাছিল আৰু তেওঁৰ অকাল মৃত্যু নহৈছিল, কিয়নো মাৰ্কেণ্ডই ভগৱান শিৱক প্ৰসন্ন কৰিছিল। গতিকে যাৰ ওপৰত ভগৱান শিৱই প্ৰসন্ন থাকে তেওঁক কোনোৱে একো ক্ষতি কৰিব নোৱাৰে। গতিকে এই মন্ত্ৰটোৰ সহজ ভাবি মনত নল'ব। আপুনি নিজৰ কাম বাসনাৰ ওপৰত নিয়ন্ত্ৰণ কৰিব পাৰিব। আজিৰ এই সময়ত বহুতো এনেকুৱা লোক আছে যাৰ নিজৰ কাম বাসনাৰ ওপৰত একেবাৰে নিয়ন্ত্ৰণ কৰিব নোৱাৰে। সেইজনে এনেকুৱা কৰ্ম কৰি পেলাই যি কৰি গোটেই জীৱনটো পস্তাব লগা হয় আৰু বৰবাদ হৈ যায়। কাম বাসনাৰ সেইজনৰ ওপৰত এনেকুৱা অভ্যাস হৈ পৰে, সেইজন ভগৱানৰ পৰা আঁতৰত থাকিব লগা হয় আৰু কাম বাসনাটোকেই জীৱন বুলি ভাবি লয়। যদি কোনোৱে ওম নমঃ শিৱায় এই মন্ত্ৰটো সদায় জপ কৰে, তেন্তে তেওঁৰ মন কাম বাসনাৰ পৰা আঁতৰি কোনো ভাল কৰ্মত লাগি থাকে আৰু নিজৰ কাম বাসনাক নিজেই নিয়ন্ত্ৰণত ৰাখিবলৈ পাৰে। এই সকলোবোৰ ওম নমঃ শিৱায় এই মন্ত্ৰটোৱেই চমৎকাৰ কৰে। আপোনাৰ অযথা চিন্তা আৰু মনৰ নকাৰাত্মকতা ভাৱ শেষ হৈ যায় যদি আপুনি এই মন্ত্ৰটো জপ কৰে। এই মন্ত্ৰ জপ কৰিলে আপোনাৰ অযথা চিন্তা আৰু মনৰ নকাৰাত্মকতা ভাৱনা সম্পূৰ্ণকৈ শেষ হৈ যায় আৰু যেতিয়া আপোনাৰ মনত অযথা বেয়া বেয়া চিন্তা আহে সেইসমূহ লাহে লাহে শেষ হৈ পৰে। ওম নমঃ শিৱায় ক'লে শুদ্ধ তথা সকাৰাত্মক ঊৰ্জা পোৱা যায় আৰু মন এটা শান্তিৰ মাজত থাকে। আৰু যাৰ মন শান্তিত থাকে তেওঁ প্ৰতিটো কৰ্ম পৰিপাটিকৈ কৰিব পাৰে। ওম নমঃ শিৱায় মন্ত্ৰ যিসকলে জপ কৰে তেওঁলোকৰ মন প্ৰতি সময়ত ঈশ্বৰৰ চৰণতেই লাগি থাকে আৰু যিমানেই বেছি তেওঁৰ মন ঈশ্বৰৰ চৰণত লাগি থাকে তেওঁ সিমানেই বেয়া ভাৱ চিন্তাৰ পৰা আঁতৰি থাকিব। এই মন্ত্ৰৰ প্ৰভাৱ ইমান বেছি হয়, আপোনাৰ মনৰ ভিতৰত অলাগতিয়াল নকাৰাত্মক চিন্তাবোৰ আহিবলৈ নিদিয়ে আৰু একেবাৰেই শেষৰ লাভটো হৈছে পৰম আনন্দৰ অনুভূতি। যেতিয়া আপুনি এই মন্ত্ৰটো সদায় জপ কৰে তেতিয়া আপোনাৰ মন তেওঁৰ চৰণত ইমানেই ডুবি যাব যে আপুনি প্ৰতি সময়ত প্ৰসন্ন হৈ থাকিব আৰু বিনা কাৰণতেই আপোনাৰ মন পৰম আনন্দৰে ভৰি থাকিব। আপুনি জীৱনত এটা পল আনন্দৰে যদি থাকে, তেন্তে যি আপোনাৰ লগত থাকিব তেওঁ জীৱনটো আনন্দৰে ভৰি পৰিব। আপুনি নিজেও সুখত থাকিব আৰু বেলেগকো সুখত ৰাখিব। এতিয়া এই কথাটো হৈছে এই মন্ত্ৰটো কেনেকৈ জপ কৰিব আৰু কিমানবাৰ জপ কৰিব লাগিব। শাস্ত্ৰৰ অনুসাৰে এই মন্ত্ৰটো 108 বাৰ প্ৰতিদিন জপ কৰিব লাগে। যদি আপুনি 108 বাৰ জপ কৰিব নোৱাৰে তেন্তে আপোনাৰ সাধ্য অনুসৰি যিমান পাৰে কৰিব পাৰে।
মই মোৰ মতে এইটোৱে জানো যে ভগৱানৰ চৰণত অকণমান কৰিলেও তেওঁ প্ৰসন্ন হয়। আপোনাৰ শ্ৰদ্ধা কিমান বেছি সেইটো গুৰুত্ব নহয়, আপোনাৰ শ্ৰদ্ধা কিমান ভাল সেইটোহে গুৰুত্ব বেছি। প্ৰিয় দৰ্শক, আজিলৈ ভিডিঅ'টোত ইমানেই। এটা লাইক কৰি শ্বেয়াৰ কৰি দিব আৰু কমেণ্টত ওম নমঃ শিৱায় লিখিবলৈ একেবাৰে নাপাহৰিব। ধন্যবাদ।